আজিৰ এই ভিডিঅ'টো তোমালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কিয়নো যিহেতু তোমালোকৰ নেক্সট এক্সাম অসমীয়াৰ এক্সাম আছে আৰু তোমালোকৰ অসমীয়াৰ বহুত কেইটা লেচন আছে পদ্যাংশ আৰু গদ্যাংশ মিলাই, গতিকে তোমালোকে অসমীয়াৰ গ্ৰামাৰখিনি চাবলৈ বৰ বেছি সময় নোপোৱা। গতিকে মই সকলোবোৰ গ্ৰামাৰৰ ইম্পৰ্টেণ্ট যিবোৰ আছে সেইবোৰ উলিয়াই আনিছোঁ। টোটেল তোমালোকৰ গ্ৰামাৰৰ ছেকশ্যনৰ পৰা 31 মাৰ্ক আহিব। তোমালোকে স্ক্ৰীণত দেখিবলৈ পাই আছা, সমাস সন্ধি 1ৰ পৰা 8লৈ যিখিনি আছে গোটেইখিনি মিলাই তোমালোকৰ 10 মাৰ্ক আহিব। এইখিনি আগতে এটা ভিডিঅ'ত আলোচনা কৰিছোঁ, গতিকে এইটো ভিডিঅ'ত আলোচনা নকৰোঁ। তোমালোকে এইটো ভিডিঅ' যদি চাব বিচৰা, ভিডিঅ'টোৰ এণ্ড স্ক্ৰীণত মই লগাই দিম, স্ক্ৰীণত আহি থাকিব, তাতে ক্লিক কৰিলে এইটো ভিডিঅ' পাই যাবা, নহ'লে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই লিংক দি দিম। আজি আমি আলোচনা কৰিম নেক্সট পেজ, ভাৱ সম্প্ৰসাৰণ, ৰচনা, ভুল বাক্যৰ শুধৰণি, উপসৰ্গ, অনুসৰ্গ, সমাৰ্থক শব্দ, পুৰণি শব্দৰ আধুনিক ৰূপ আৰু ছন্দ। তোমালোকে এইখিনি চালে তোমালোকৰ কমন পৰিব বুলি মই আশা ৰাখোঁ। গতিকে প্ৰথমতে আমি ভাৱ সম্প্ৰসাৰণ আলোচনা কৰিম। তোমালোকে চাব পাৰা স্ক্ৰীণত আহি আছে HSLC পৰীক্ষাৰ প্ৰশ্নসমূহ, ভাৱ সম্প্ৰসাৰণ। ইয়াৰে তোমাৰ যিমানবোৰ ভাৱ সম্প্ৰসাৰণ প্ৰিভিয়াছ ইয়েৰত আহি গৈছে গোটেইখিনি এইখিনিতে আবদ্ধ হৈ আছে। গতিকে ইয়াৰে পৰা যদি এইখিনি গোটেইখিনি ইম্পৰ্টেণ্ট হয়, যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবে মই ভাৱ সম্প্ৰসাৰণৰ 1 মাৰ্কো নেৰোঁ, তেনেহ'লে এই গোটেইকেইটা তোমালোকে ভালদৰে চাই যাবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবে মই ইমানখিনি চাব নোৱাৰিম, সেইসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াৰে তোমাৰ 5 নম্বৰ যিটো আছে, লাগি থাকিলে মাগি নাখায়, 100 গৰু মাৰিলে বাঘৰো মৃত্যু হয়, পক্ষী মৰে ৰৈ মানুহ মৰে কৈ, ক বুলিব নোৱাৰে ৰত্নাৱলী পৰে, কথাত কটা যায় কথাত বটা পায়। এইকেইটা ভাৱ সম্প্ৰসাৰণ মষ্ট ইম্পৰ্টেণ্ট হৈ আছে এইবাৰ পৰীক্ষাত আহিবৰ কাৰণে। চ' তোমালোকে এই 1, 2, 3, 4, 5টা ভাৱ সম্প্ৰসাৰণ ভালদৰে চাবা, আৰু বাকীকেইটা তোমালোকে নাচালেও ওপৰে এবাৰ হ'লেও চাই যাবা, কিজানি আহিও যাব পাৰে। ইয়াৰে পিছত আমি আলোচনা কৰিম ৰচনা। ৰচনা বেছিকেলি মই বাছি পেলাই 4টা লৈ আহিছোঁ। 1 নম্বৰ আছে তোমাৰ জীৱনৰ লক্ষ্য, 2 নম্বৰ আছে বিজ্ঞানৰ অৱদান, 3 নম্বৰ আছে তোমাৰ প্ৰিয় সাহিত্যিক। এই 4টা ৰচনাৰ 1, 2, 3 এই 3টা মষ্ট ইম্পৰ্টেণ্ট হৈ আছে। চ' তোমালোকে 1, 2, 3 একদম ভালদৰে চাবা, আৰু 4 নম্বৰটো যিহেতু নতুন ৰচনা, কিজানি আহিও যাব পাৰে, সেইবাবে তোমালোকে 4 নম্বৰটো ভালদৰে নাচালে ওপৰে এবাৰ চাই যাবা, যাতে আহিলে লিখিব পাৰা। ইয়াৰে পিছত আহিম আমি ভুল বাক্যৰ শুধৰণি। মই এইখিনি পঢ়ি নিদিওঁ, তোমালোকে চাই যোৱা, কিয়নো পঢ়ি দিলে ভিডিঅ'টো বহুত দীঘল হৈ পৰিব আৰু তোমালোকৰ তাত ইমান সময় নাই যে গোটেইখিনি চাবা, গতিকে এইখিনি তোমালোকে চাই যোৱা। তাৰে পিছত তোমালোকৰ আহিব উপসৰ্গ, অনুসৰ্গ, এইবোৰ আহিব। তোমালোকে চাব যে শব্দৰ আগত উপসৰ্গ বহে নে অনুসৰ্গ বহে। শব্দৰ আগত বেছিকেলি উপসৰ্গ বহে। প নাইবা পৰি উপসৰ্গ যোগ কৰি 2টা শব্দ লিখা। প্ৰ নাইবা পৰি, প্ৰ দি হ'ব যেনে প্ৰধান, প্ৰমাণ, এইবোৰ হ'ব তোমালোকৰ। পৰি যেনে পৰিধান, পৰিমাণ, এইবোৰ হ'ব
7 নম্বৰ আছে অনুসৰ্গ কাক বোলে। 8 নম্বৰ আছে উপসৰ্গ কাক বোলে। অনুসৰ্গ যোগ কৰি দুটা শব্দ লিখা। তাৰপিছত তোমালোকৰ উপসৰ্গ যোগ হোৱা দুটা শব্দ লিখা। অপকাৰ, তাৰপিছত তোমালোকৰ প্ৰদান, এইবোৰ হ'ব তোমালোকৰ। তাৰপিছত 11 নম্বৰ আছে চোন অনুসৰ্গ প্ৰয়োগ দেখুওৱা এটি বাক্য লিখা। এইটো হ'ব তোমালোকৰ এনেকে লিখিব পাৰা তোমালোকে মিনতি চোন আহিব পাৰা। তাৰপিছত আছে সম উপসৰ্গযুক্ত হোৱা দুটা শব্দ লিখা। তোমালোকে চাইডত চোৱা লিখা আছে সংগীত, সংস্কৃত, এইবোৰে হ'ব এইবোৰ। এই অনুসৰ্গৰ প্ৰয়োগ দেখুওৱা এটি বাক্য লিখা। এইটো হ'ব নহাকৈ নাথাকিবা দেই। উপসৰ্গ আৰু অনুসৰ্গৰ একোটাকৈ উদাহৰণ দিয়া। উপসৰ্গৰ উদাহৰণ যেনেকে হ'ব অপকাৰ, প্ৰধান, এইবোৰ হ'ব উপসৰ্গৰ উদাহৰণ। আৰু অনুসৰ্গৰ উদাহৰণ হ'ব এইটোৱে মিনতি চোন আহিব পাৰা। তাৰপিছত আছে তোমালোকৰ 15 নম্বৰ হবলা অনুসৰ্গ ব্যৱহাৰ কৰি এটি বাক্য লিখা। এইবাৰ খেলাখন হ'ব হবলা। তাৰপিছত 16 নম্বৰ আছে হক অনুসৰ্গ ব্যৱহাৰ কৰি এটি বাক্য লিখা। এইটো হ'ব আজিলৈ যাও হওক। অনুসৰ্গ কাক বোলে এটা উদাহৰণ দি বাক্যত প্ৰয়োগ কৰি দেখুওৱা। এইখিনিয়ে তোমালোকৰ উপসৰ্গ অনুসৰ্গ চালে 100% কমন কৰি যাব। ইয়াৰে পিছত আমি আলোচনা কৰিম সমাৰ্থক শব্দ। তোমালোকৰ গ্ৰামাৰৰ ছেকশ্যন বিটো সমাৰ্থক শব্দ আহে। এইখিনি যে তোমালোকে চাবলৈ পাই আছা, এই গোটেইখিনি প্ৰিভিয়াছ ইয়েৰত আহি যোৱা সমাৰ্থক শব্দ হয়। তোমালোকে গোটেই সমাৰ্থক শব্দ চাবলৈ গ'লে বহুত সময় লাগিব। গতিকে তোমালোকে ইম্পৰ্টেণ্টখিনি চাই যাবা। এইখিনি তোমালোকে চাই যোৱা এইখিনি। এইবাৰ আহিম আমি পুৰণি শব্দৰ আধুনিক ৰূপ। এইখিনি তোমালোকে চাই যোৱা, মই কৈ নাযাওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ পৰিব। তোমালোকে যদি কমন ছন্দ চাব বিচৰা, তেনেহ'লে ডেছক্ৰিপশ্যন চেক কৰিব, এটা লিংক পাই যাবা। আৰু আজিৰ ভিডিঅ'টোত ভিডিঅ'টো লাইক কৰি দিবা। আৰু ফাৰ্ষ্ট পাৰ্টটো যদি চাব খোজা, তেনেহ'লে তোমালোকে স্ক্ৰীনত আহি থকা ভিডিঅ'টোত ক্লিক কৰা।